নমস্কাৰ সকলোকে আমাৰ চেনেলটোলৈ স্বাগতম জনাইছো মেডেক সিস্টাৰ্স সো থাম্বনেইলছ দেখি থাকে গমেই পাইছে আজিৰ ভিডিওটো কিহৰ ওপৰত ৰিলেটেড সো 31st নিশা ইভিনিঙৰ পৰা আমি কি কৰিছিলো কেনেকৈ আমি এনজয় কৰিলো সেই নিশাটো হেতুৰে আজি এটা ব্লগ শেয়াৰ কৰিম আপোনালোকৰ আগত সো চাওক আহক আমি কি কৰিছিলো সেই নিশাটোত চাওক ইয়াতো বহিব পাৰিব ন এইটো ডান্সাৰ নাচি আছে আমি মাংস পুৰি আছো একচুয়ালি আমি চিকেনো পুৰিম বুলি ভাবিছো আৰু চিকেন পৰ্ক দুটাই আমাৰ চাৰিফালে পুৰা পাৰ্টি হৈ আছে পুৰা গান বাজি আছে আমিও অলপ ধীৰে ধীৰে ষ্টাৰ্ট কৰিম আৰু এয়া চাওক কি ধুনাকে জুই জ্বলিছে আজি মই বহুত হেপি মোৰ মুখখন দেখাই দিছো চাওক আৰু কেজনমান আলহীও আহিব আমাৰ ওচৰৰ ঘৰৰ আৰু এজন আহিব roasted chicken বনাম কিন্তু আমাৰ লগত ইমান মানে ইনগ্ৰেডিয়েন্টছবোৰ নাই সেইকাৰণে যিখিনি আছে এইবোৰ লৈছো আৰু এইটো দেখিছে নহয় জলকীয়া গুড়া তাৰ পিছত হালধি তাৰ পিছতে এইটো জালুকৰ গুড়ি তাৰ এইটো জিৰা গুড়ি আৰু ধনিয়া গুড়ি আৰু জিঞ্জাৰ গাৰ্লিক পেষ্ট এইবিলাক সব গোটেই এতিয়া মিক্স কৰিম সো একেলগে দিও সব একেলগে মিক্সটো হ'বই এনেও মিক্স কৰিলো এইটো ইয়াতে অকমান তেলো লাগিব মই পাহৰি গৈছো এইটো আমাৰ ষ্টাইল roasted chicken আৰু ট্ৰাই কৰি চাব পাৰে আপোনালোকেও এয়া চাওক চিকেনটো মানে কিবা কৰি লৈছো বইল কৰি লৈছো মানে বইলাৰ হয় বইলাৰ চিকেন আমি মানে বইল কৰি লওঁ বজাৰৰ পৰা কাটি আনাটো সদায় বইল কৰাটো প্ৰিফাৰ কৰোঁ সো এতিয়া আমি চিকেনটো মাজত অলপ অলপ যদি আমি কাটি জাষ্ট এনেকৈ কাটি দিলে বেছি ভাল হয় মছলাবিলাক সোমাব মানে সো এইবিলাক কৰি লওঁ এতিয়া এইটো গাহৰি পুৰা গিলাচত নাখায় নেকি এইটো এনেকৈ খাবি আপং এইটো পৰাপং লাষ্ট ভিডিওটোত যে কৈছিলোঁ যে টাকুক পাত বুলি আমাৰ পাত এটা আছে যোনটো কোমলীয়া হ'লে আমি চব্জি বনাই খাওঁ আৰু সেই পাতটো যেতিয়া অলপ ডাঙৰ হৈ যায় বুঢ়া হৈ যায় তেতিয়া আমি প্লেট হিচাপে ব্যৱহাৰ কৰোঁ সেইটো তাতে খাই আছোঁ আমি চাওক যে ভাত খাব ওলাইছোঁ
খাব নোৱাৰো আৰু সেইকাৰণে অকল জাষ্ট ভাত আৰু ভাজি মিক্স ভেজ খাব খাইছোঁ মন যোৱা নাই ভাত খাবলৈ মন নাযায় ভাল লৈ লৈছো খাবই মন যোৱা নাই আৰু ইমান খালো অথনি বাঘৰ হেঙাই লাগিছে ষ্টাৰ্টাৰটোহে মেইন মেইন কৰ্চটো কি মেইনটো মেইন নহয় নেকি মেইন নহয় আৰু খাৰটো ঢাকি থৈছো আজিকালি মেইন কৰ্চটো মেইন নহয় দেখালিতো মায়ে সৰু চবে নাচিব ধৰিছে চবে আমি ভাত চাত খালো এতিয়া চবে ডান্স কৰিছে বুলি ভাবি চব নাচনি আছে ইয়াত মোৰ বাহিৰে এইটো মা নাচনি বাইদেউ আৰু এইটো If you like this video then please like, share and subscribe to our channel. আপোনালোকে যদি এই ভিডিওটো চাই ভাল পালে তেন্তে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আমাৰ চেনেলটো শেষত নৱবৰ্ষৰ সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমি কেইদিন পিছত আৰু নতুন ব্লগ লৈ পুনৰ আহিম নতুন ব্লগ ভিডিঅ' যিয়ে নহওক বাই টেক কেয়াৰ